হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে। তো ভাৰতীয় বায়ু সেনাৰ পৰা বহুকেইখন পদ মুকলি হৈছে। তো এই অফিচিয়েল ন'টিফিকেশ্যন এখন পাছ হৈছে। তো ন'টিফিকেশ্যনটো আপোনালোকে দেখিব পাৰিছে। তো ইয়াতে ফ্লাইং গ্ৰাউণ্ড ডিউটি, ফ্লাইং এইবিলাক পোষ্ট মুকলি হৈছে। তো আপোনালোকে ন'টিফিকেশ্যন ভালকৈ পঢ়িব। ন'টিফিকেশ্যনটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ন'টিফিকেশ্যনটো ভালকৈ পঢ়িব। বয়সটো মই কৈ দিব বিচাৰিছোঁ, বয়সটো 20ৰ পৰা 24 বছৰ হ'ব লাগিব। তাৰ ওপৰত হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু কোনো ধৰণৰ টেটু থাকিব নোৱাৰিব আপোনাৰ গাত। ইয়াতে মেনশ্যন কৰা আছে, আপুনি ন'টিফিকেশ্যনটো ভালকৈ পঢ়িলে গম পাব যে কোনো ধৰণৰ টেটু থাকিলে আপুনি এইটো জবৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তো জবটো বহুত ভাল হয় যদি আপোনাৰ যোগ্যতা অনুসৰি আপুনি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অফিচিয়েল ৱেবছাইটত যাই এপ্লাই কৰিব পাৰিব। গ্ৰাউণ্ড ডিউটিত নন টেকনিকেল কিছুমান পদ আছে, তাৰ বাবে 26 বছৰলৈকে দিছে। তো আশা কৰিছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে এখন লাইক কৰি দিয়ক, বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম আৰু এখন নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই, জয় আই অসম।